Hello guys, welcome back to our YouTube channel Assam Wheels. আজি আমি লৈ আহিছো এটা নতুন ভিডিও যত আমি ৰিভিউ কৰিম Nissan Magnite গাড়ীখন। লঞ্চ হোৱা পিছৰে পৰা Magniteৰ খুব সুন্দৰ সেলছ ফিগাৰ দেখিবলৈ পোৱা গৈছে। ইয়াৰ কাৰণ হ'ল গাড়ীখনৰ খুব এগ্ৰেছিভ প্ৰাইস ৰেঞ্জটো। Magniteৰ কোনটো ভেৰিয়েন্টৰ কিমান প্ৰাইস হ'ব, কি ফিচাৰ্স পাব আৰু কোনটো ভেৰিয়েন্ট সকলোতকৈ ভ্যালু ফৰ মানি হ'ব, এইবোৰ তথ্য জানিবৰ বাবে ভিডিওটো শেষলৈকে চাওক। প্ৰথমতে কথা পাতি লওঁ আহক Magniteত পাবলগীয়া ষ্টেণ্ডাৰ্ড ফিচাৰ্ছসমূহ। সেফটি ফিচাৰ্ছত পাব ABS, ডুৱেল এয়াৰবেগছ, EBD, সিট বেল্ট ৰিমাইণ্ডাৰ, এন্টি ৰোল বাৰ, ৰিয়াৰ পাৰ্কিং সেন্সৰ্ছ, হেডলেম্প মেনুৱেল লেভেলাৰ, স্প্লিট টেইল লেম্পছ, ফ্ৰণ্ট গ্ৰিল উইথ ক্ৰোম ফিনিশ, front and rear body colored bumpers, roof rails with roof antenna, tinted glass, LED height mounted stop lamps, glove box, adjustable front and rear headrest, front and rear power windows, manual AC control with defogger, tilt steering facility, sun visor with mirror, front 12V power outlet socket, আৰু rear wiper and antenna। এইখিনি আছিল ষ্টেণ্ডাৰ্ড ফিচাৰ্স, গতিকে সকলোবোৰ ভেৰিয়েন্টত দেখিবলৈ পাব। গাড়ীখন সৰ্বমুঠ 5টা ভেৰিয়েন্টত উপলব্ধ। এতিয়া কথা পাতি লওঁ আহক ইয়াৰ বেছ ভেৰিয়েন্ট XC ৰ বিষয়ে। বেছ ভেৰিয়েন্ট অথবা XC ভেৰিয়েন্টৰ এক্স শ্বৰুম প্ৰাইস হ'ল 5.59 লাখ ৰুপিজ। ষ্টেণ্ডাৰ্ড ফিচাৰ্সবোৰৰ উপৰিও দেখিবলৈ পাব ব্লেক আউটসাইড মিৰৰ, turn indicators on fender, body colored outside door handles, 16-inch steel rim wheel, black inside door handles, digital instrumental cluster with 3.5-inch LCD screen, manually adjustable ORVM, halogen headlamps। এই সকলোবোৰ ফিচাৰ্স পাব আপোনালোকে XC ভেৰিয়েন্ট অথবা বেছ মডেলত। এতিয়া চাওঁ গাড়ীখনৰ সেকেন্ড বেছ ভেৰিয়েন্ট XL মডেলটো, যাৰ এক্স শ্বৰুম প্ৰাইস হ'ল 6.32 লাখ ৰুপিজ। এই ভেৰিয়েন্টটো 1 লিটাৰ পেট্ৰল ইঞ্জিন মেনুৱেল ট্ৰান্সমিশ্যনৰ লগতে 1 লিটাৰ টাৰ্বোচাৰ্জ মেনুৱেল ট্ৰান্সমিশ্যন পেট্ৰল ইঞ্জিনতো উপলব্ধ, যাৰ এক্স শ্বৰুম প্ৰাইস হ'ল 7.49 লাখ ৰুপিজ, আৰু 1 লিটাৰ টাৰ্বোচাৰ্জ অট'মেটিক ট্ৰান্সমিশ্যন পেট্ৰল ইঞ্জিন, যাৰ এক্স শ্বৰুম প্ৰাইস হ'ল 8.39 লাখ ৰুপিজ। এই ভেৰিয়েন্টৰ ষ্টেণ্ডাৰ্ড ফিচাৰ্ছবোৰৰ উপৰিও দেখিবলৈ পাব স্পীড সেন্সিং ডোৰ লক, ৰিমোট কিলেছ এন্ট্ৰি, ফ্ৰণ্ট এণ্ড ৰিয়াৰ চিলভাৰ গ্ৰিল প্লেটছ, side turn indicators on ORVM, 16-inch steel rim wheel with dual-tone wheel cover, silver inside door handles, 2-in audio system with 4 speaker and 2 tweeters, MP3 player, AM, FM, aux and Bluetooth connectivity, USB charging port, steering mounted controls, driver side auto up and down switch, automatic AC controls, electrically adjustable and foldable ORVM, chrome door handles on outside with request sensors। এই গাড়ীখন যদি আপুনি টাৰ্বোচাৰ্জ পেট্ৰল ইঞ্জিন ভেৰিয়েন্টটো লয়, এই সকলোবোৰ ফিচাৰ্ছৰ উপৰিও পাব আইসোফিক্স চাইল্ড সিট উইথ ৰেয়াৰ আৰ্মৰেষ্ট, ভেহিকল ডাইনামিক কণ্ট্ৰোল, হিল হোল্ড এছিষ্ট, ট্ৰেকশ্যন কণ্ট্ৰোল চিষ্টেম, হাইড্ৰলিক ব্ৰেক এছিষ্ট। এতিয়া কথা পাতোঁ আহক গাড়ীখনৰ মিড ভেৰিয়েন্ট XB মডেলৰ বিষয়ে। এই ভেৰিয়েন্টত আপোনালোকে দেখিবলৈ পাব 1 লিটাৰ মেনুৱেল ট্ৰান্সমিশ্যন পেট্ৰল ইঞ্জিন, যাৰ এক্স শ্বৰুম প্ৰাইস হ'ল 7.15 লাখ ৰুপিজ, 1 লিটাৰ টাৰ্বোচাৰ্জ মেনুৱেল ট্ৰান্সমিশ্যন পেট্ৰল ইঞ্জিন, যাৰ এক্স শ্বৰুম প্ৰাইস হ'ল 8.25 লাখ ৰুপিজ, 1 লিটাৰ টাৰ্বোচাৰ্জ অট'মেটিক ট্ৰান্সমিশ্যন পেট্ৰল ইঞ্জিন, যাৰ প্ৰাইস হ'ল 9.15 লাখ ৰুপিজ। XB ভেৰিয়েন্টত পাবলগীয়া এক্সট্ৰা ফিচাৰ্ছসমূহ হ'ল ৰিয়াৰ পাৰ্কিং কেমেৰা, hands-free key in all variant, LED DRLs and fog lamps, 16-inch diamond cut alloy wheels, height adjustable driver seat, 8-inch touchscreen infotainment system with Apple CarPlay and Android Auto, voice recognition, push button start stop in all variants। এতিয়া চাওঁ আহক গাড়ীখনৰ সেকেন্ড টপ ভেৰিয়েন্ট XB প্ৰিমিয়াম। এই গাড়ীখনতো আপোনালোকে দেখিবলৈ পাব 1 লিটাৰ মেনুৱেল ট্ৰান্সমিশ্যন পেট্ৰল ইঞ্জিন, যাৰ এক্স শ্বৰুম প্ৰাইস হ'ল 7.84 লাখ ৰুপিজ, 1 লিটাৰ টাৰ্বোচাৰ্জ মেনুৱেল ট্ৰান্সমিশ্যন পেট্ৰল ইঞ্জিন, যাৰ এক্স শ্বৰুম প্ৰাইস হ'ল 9.05 লাখ ৰুপিজ, আৰু 1 লিটাৰ টাৰ্বোচাৰ্জ অট'মেটিক ট্ৰান্সমিশ্যন পেট্ৰল ইঞ্জিন, যাৰ এক্স শ্বৰুম প্ৰাইস হ'ল 9.90 লাখ ৰুপিজ। XB প্ৰিমিয়াম ভেৰিয়েন্টত পাবলগীয়া এক্সট্ৰা ফিচাৰ্ছবোৰ হ'ল 360 ভিউ পাৰ্কিং কেমেৰা, টায়াৰ প্ৰেছাৰ মনিটৰিং চিষ্টেম, LED হোৱাইট প্ৰজেক্টৰ হেডলেম্পছ, LED turn indicators, cruise control, rear AC vents,
ফ্ৰণ্ট আৰ্ম ৰেষ্ট আৰু পাৱাৰ আউটলেট ইন দ্য ৰিয়াৰ ছেকশ্যন। এতিয়া কথা পাতোঁ আহক গাড়ীখনৰ টপ ভেৰিয়েণ্ট XV প্ৰিমিয়াম অপশ্যনেলৰ বিষয়ে, যাৰ প্ৰাইচ ৰেঞ্জ হ'ল 9.84 লাখ ৰুপিজৰ পৰা 10 লাখ ৰুপিজ। ইয়াত আপোনালোকে দেখিবলৈ পাব 1 লিটাৰ টাৰ্বো চাৰ্জড মেনুৱেল ট্ৰান্সমিশ্যন পেট্ৰল ইঞ্জিন আৰু 1 লিটাৰ টাৰ্বো চাৰ্জড অট'মেটিক ট্ৰান্সমিশ্যন পেট্ৰল ইঞ্জিন। এই ভেৰিয়েণ্টত দেখিবলৈ পাব নিছান কানেক্ট, য'ত আপোনালোকে মোবাইলৰ জৰিয়তে গাড়ীখনৰ সকলোবোৰ ফিচাৰ্ছ নিয়ন্ত্ৰণ কৰিব পাৰিব। এতিয়া চাওঁ আহক গাড়ীখনৰ ইঞ্জিন ভেৰিয়েণ্টবোৰ। 1 লিটাৰ মেনুৱেল ট্ৰান্সমিশ্যন পেট্ৰল ইঞ্জিন, যাৰ মেক্স পাৱাৰ হ'ল 71 bhp at 6,250 rpm আৰু 96 নিউটন মিটাৰ টৰ্ক at 3,500 rpm আৰু 1 লিটাৰ টাৰ্বোচাৰ্জ মেনুৱেল ট্ৰান্সমিশ্যনৰ লগতে অট'মেটিক ট্ৰান্সমিশ্যনৰ মেক্স পাৱাৰ দেখিবলৈ পাব 98.6 bhp at 5,000 rpm আৰু মেক্স টৰ্ক হ'ল 152 নিউটন মিটাৰ at 2,200 to 4,400 rpm। এই গাড়ীখনত আপোনালোকে 17 পৰা 20 kmpl মাইলেজ দেখিবলৈ পাব। গাড়ীখনৰ ফুৱেল টেংক কেপাচিটি হ'ল 40 লিটাৰ্ছ। এতিয়া চাওঁ আহক গাড়ীখনৰ ডাইমেনশ্যনসমূহ। Length 3994 mm, width 1758 mm, height 1572 mm, ground clearance 205 mm আৰু boot space হ'ল 336 লিটাৰ। নিছান মেগনাইটৰ সকলো ভেৰিয়েণ্টে ভেলু ফৰ মানি, কিন্তু আমাৰ মতে সকলোতকৈ ভেলু ফৰ মানি ভেৰিয়েণ্টটো হ'ল ইয়াৰ মিড ভেৰিয়েণ্ট XV, য'ত আপোনালোকে মনে বিচৰা সকলোবোৰ ফিচাৰ্ছ পাব অতি কম দামতে। আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা কুৱেশ্যন থাকিলে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ত। তেতিয়ালৈকে বি ছেফ, বি হেপ্পী। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।